Hello friends, welcome to my YouTube channel Violet 39 Blog and Kitchen. এইটো মোৰ প্ৰথম YouTube ভিডিঅ'। আপোনালোকে মোক মৰম দিব বুলি আশা কৰিলো। আজি বনাইছো একেবাৰে ইজি প্ৰেছাৰ কুকাৰত জহা কোমোৰাৰ লগত হাঁহ মাংস। খুব সোনকালে ৰেডি হোৱা ৰেচিপি। যিহেতু হাঁহ মাংস কেৰাহীত বনালে টাইমটো অলপ বেছি লাগে, সেই কাৰণে আজি মই আপোনালোকক কুকাৰত বনাই দেখুৱাম। এয়া মই লৈছোঁ হাফ কেজি হাঁহ মাংস, কেইটুকুৰামান জহা কোমোৰা ডাঙৰ চাইজত কাটি লৈছোঁ। এয়া লৈছোঁ পাউডাৰ মছলা, ইয়াত আছে জিৰা পাউডাৰ 1.5 চামুচ, 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচ কিচেন কিং মছলা, 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, 2টা আলু লৈছোঁ, 3টা পিঁয়াজ ডাঙৰ ডাঙৰকৈ স্লাইচ কৰি লৈছোঁ, 3টা নহৰু লৈছোঁ, 2 ইঞ্চি আদা লৈছোঁ, 1 চামুচ জালুক লৈছোঁ, 1 চামুচ কেঁচা চফ, এটা পকা জলকীয়া লৈছোঁ, 6টা ইলাচি লৈছোঁ, 2টা লং আৰু এখিলা তেজপাত লৈছোঁ। এতিয়া মই কেৰাহী এখনত 3 টেবুল চামুচ মিঠাতেল দি গেছটো হাই ফ্লেমত ৰাখিলোঁ আৰু তেলখিনি ভালকৈ গৰম হ'বলৈ দিলোঁ। তেলখিনি খুব ধুনীয়াকৈ গৰম হোৱাৰ পিছত তাত মই তেজপাতখিলা দি দিলোঁ। তেজপাতখিলাৰ লগতে মই ইলাচি কেইটা, লং কেইটা আৰু 2-3টামান জালুক, গোটা জালুক দি দিলোঁ। তাৰপিছত মই কেঁচা চফখিনিও তেলতে দি দিলোঁ। কেঁচা চফখিনি দিয়াৰ পিছত মই নামমাত্ৰ হিঙো এড কৰি দিলোঁ। যিহেতু ইয়াত মছলা ইউজ কৰা হৈছে, গতিকে হিং ইউজ কৰিলে আমাৰ পেটৰ কাৰণে ভাল, গেছ বা এচিডিটিৰ প্ৰব্লেম নকৰে। সেইকাৰণে তাত মই অলপমান হিং এড কৰি দিলোঁ। হিং এড কৰাৰ পিছত কাটি থোৱা গোটেই পিঁয়াজখিনি মই তেলত দি দিলোঁ। আৰু পিঁয়াজখিনিৰ লগতে পকা জলকীয়াটোও মই দি দিলোঁ। আৰু পিঁয়াজখিনি 5 মিনিটমান সময় মই লৰাই থাকিলোঁ, পিঁয়াজখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে। মই এটা জলকীয়া দিছোঁ, আপোনালোকে যদি বেছি জ্বলা খায় তেনেহ'লে বেছি জলকীয়াও দিব পাৰে। এতিয়া মই পিঁয়াজখিনি 5 মিনিট সময় এইদৰে লৰাই লৰাই ভাজি ল'লোঁ, গল্ডেন ব্ৰাউন কালাৰ কৰি ল'লোঁ। ধুনীয়া কালাৰ আহি গৈছে পিঁয়াজখিনিত। এইখিনিতে মই পেষ্ট কৰি থোৱা আদা নহৰুখিনি দি দিম। এইখিনি দি পেলাই 1 মিনিট সময় লৰাই দিম ভালদৰে। 1 মিনিট সময় লৰোৱাৰ পিছত তাতে পাউডাৰ মছলাখিনি এড কৰি দিম। এয়া গোটেইখিনি মছলা দি দিছোঁ। এইখিনি লৰাই পেলাই অকণমান তাতে আধা চামুচ হালধি দি দিম। তাৰপিছত অলপমান দালচেনি পাউডাৰ দি দিছোঁ। তাৰপিছত 1
চামুচ নিমখ এতিয়া বৰ্তমান দি লৈছোঁ, পিছত সোৱাদ অনুসৰি আৰু অলপ নিমখ দি দিম 1 চামুচমান পিছত। এইখিনি ভালদৰে লৰাই ইয়াতে মছলাখিনি কেৰাহীত লাগি নাযাবলৈ অলপমান পানী মই এড কৰি দিম। অকণমান পানী দি দিছোঁ। পানী দি পেলাই ভালদৰে লৰাই ল'ম, মছলাখিনি মিক্স কৰি ল'ম। এতিয়া ইয়াতে মাংসখিনি দি দিম। মাংসখিনি দি পেলাই 5 মিনিট সময় ঢাকন দি এইখিনি ভালদৰে ফ্ৰাই হ'বলৈ দিম। মাংসখিনি দি দিলোঁ। এতিয়া এইখিনি ঢাকন দি 5 মিনিটৰ কাৰণে ফ্ৰাই হ'বলৈ দিম। এতিয়া মাংসখিনি 5 মিনিট পিছত ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, মাংসৰ পৰা তেলো ওলাই গৈছে। এয়া এইখিনি সময়তে মই মাংসখিনি ভালকৈ লৰাই তাতে আলু আৰু কোমোৰাখিনি দি দিম। সিজিবলৈ দিম। মাংসৰ পৰা ধুনীয়া এটা গোন্ধ ওলাই আহিছে, মছলাৰ গোন্ধ। এতিয়া ঢাকোন দি পেলাই ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দিম। ফ্ৰাই হৈ গৈছে, এয়া ধুনীয়াকৈ মিক্স হৈ গৈছে আলু আৰু কোমোৰাৰ পৰাও পানী ওলাইছে। এয়া ধুনীয়া এটা কালাৰ আহি গৈছে মাংসৰ পৰা। এতিয়া কেৰাহীত সিজিবলৈ দিলে যিহেতু বহুত টাইম লাগি যাব হাঁহৰ মাংসটো, গতিকে হাঁহৰ মাংসটো অলপ টান, গতিকে মই এইখিনি প্ৰেছাৰ কুকাৰত 3টা হুইচেল দি পেলাই সিজাই ল'ম। এয়া মই মাংসখিনি এটা প্ৰেছাৰ কুকাৰত দি দিছোঁ।
তেজপাত, লং, ইলাচি, আদা, নহৰু আৰু পাউডাৰ মছলাখিনি সৈতে খুব এটা ধুনীয়া গোন্ধ ওলাই গৈছে। এতিয়া প্ৰেছাৰ কুকাৰত ভৰাই মই হাই ফ্লেমত বহাই দিছোঁ। 3টা চিটি দিয়াৰ পিছত হৈ গৈছে মাংসখিনি। এয়া খুবেই ধুনীয়া কালাৰ আহি গৈছে। আৰু মই মাংসখিনি কুকাৰত ভৰাই তাতে 100 মিলিলিটাৰ পানী দি দিছিলোঁ, মানে 1 কাপমান পানী দি দিছিলোঁ। যিহেতু কোমোৰাৰ পৰা পানী ওলাই, সেইকাৰণে বেছি পানী দিয়া নাছিলোঁ। হাঁহৰ মাংসত বেছি পানী দিলেও ভাল নালাগে। এতিয়া মই জালুক যে 1 চামুচ লৈছিলোঁ সেইখিনি পিচি থৈছিলোঁ, জালুকখিনি তাতে দি পেলাই এতিয়া 1 মিনিটমান আকৌ গেছৰ ওপৰত বহাই দিছোঁ, গেছটো জ্বলাই। এইখিনি ভালকৈ মিক্স কৰি অকণমান উতল এটা অহাৰ পিছত মই নমাই থ'ম। এয়া খুব ধুনীয়াকৈ উতলিছে, ধুনীয়া এটা গোন্ধ আহি গৈছে। এয়া আমাৰ জহা কোমোৰা আৰু হাঁহৰ মাংস ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি নমাই দিছোঁ মাংসখিনি। এয়া এতিয়া আমি জহা ভাত আৰু হাঁহৰ মাংস খুব ধুনীয়া সোৱাদযুক্ত খাবলৈ লৈছোঁ। এনেকৈ বনালে খুবেই সোৱাদ হয়, আপোনালোকেও বনাই খাবচোন। আৰু কেনে পায় মোক কমেণ্ট কৰি কমেণ্ট ছেকশ্যনত জনাব। আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। ভৱিষ্যতে মোৰ ভিডিঅ'সমূহ পাবলৈ ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। থেংক ইউ।